নমস্কাৰ, মই মৃদুলকালিতা আৰু বহুত দিন ধৰি ভিডিঅ' বনা নাছিলোঁ। নবনা কাৰণ হ'ল মই গুৱাহাটী গৈছিলোঁ এটা বিশেষ কাৰণত, আৰু গুৱাহাটীৰ পৰা মই যোৱাকালি আহিছোঁ। আৰু আজি আচলতে মই এটা বেলেগ টপিক লৈ ভিডিঅ' বনাম। টপিকটো মই ক'ব গ'লে এটা টপিকটো বেলেগ ধৰণৰ টপিক। কথাটো হ'ল কি, যিহেতু মই খেতিৰ লগত অলপ জড়িত, তো মই খেতিৰ বিষয়ে আপোনালোকক দুটা এটা কথা ক'ম। যিহেতু বাৰিষা ছিজন আহি আছে, আৰু বাৰিষা ছিজনত কি খেতি কৰিব পাৰোঁ আমি, বা বাৰিষা ছিজনত কি খেতি কৰিলে ভাল হ'ব, বা ক'ত লছ আছে ক'ত লাভ আছে গোটেইখিনি, বা মই খেতি কৰাতে কোনখিনি লাভ হ'ল, বা মই খেতি কৰি কি লাভ পালোঁ, কি লছ হ'ল, মোৰ কিমান সমস্যা হ'ল, কিমান সমাধান কৰিলোঁ, গোটেইখিনি আপোনালোকৰ আজি ক'ম। আৰু ভিডিঅ'টো চাই থাকক। প্ৰথমে আপোনালোকক দেখুৱাম যি বাৰিষা যিহেতু আহি আছে, ফাৰ্ষ্ট মই এই জিকা গুটি দিছোঁ, নতুনকৈ এতে দিছোঁ। মই যিহেতু আপোনালোকক কৈছিলোঁ যে খালৰ পাৰত মই অলপ খেতি কৰিম, তো এইগিলাখান জিকাৰ গুটি দিছোঁ মই ইয়াত। বাৰিষাৰ কাৰণে দিছোঁ, যাতে বাৰিষা লাগে। একচুৱেলি মোৰ দিয়াত অলপমান দেৰি হ'ল, এইটো হ'ল তিয়ঁহৰ গুটি, আৰু সেইফালে ৰঙালাওৰ গুটি আছে। এইফালে এইডাল ৰঙালাও অলপ উঠছে, আৰু কিন্তু চাংখান দিব পৰা নাই। মানুহৰ যোনখন চাং দিব লাগে চাংখান দিব নোৱাৰা কাৰণটো হ'ল কি, মই সময় বনাই একেদিন গুৱাহাটী গৈছিলোঁ, আৰু যিহেতু সেইখিনি হৈছে মই বাৰিষাৰ কাৰণে অলপ, আৰু বেচবাৰ কাৰণে নহয়, যিখিনি মোক খাব লগা হয়, আৰু যিখিনি মই নিজে খাম বা ঘৰত খাম, যিখিনি আমি খেতি পথাৰত কামলাক খুৱাব লগা হ'ব, সেই কাৰণে মই বাৰিষা এখানতে অলপ খেতি কৰি আছোঁ, যাতে মোৰ অলপমান সহায় হয় আৰু খেতি। কিন্তু বেচাৰ কাৰণে কৰা নাই দিয়ক এখানি খেতি। বাৰিষাৰ আগমনৰ এটাই চিহ্ন হ'ল কি, খেতি মানে পথাৰত হাল মাৰা। তো পথাৰত হাল চাল মাৰা হৈছে প্ৰায়, আমাৰো এই প্ৰথমতে একচা মাৰা গৈছে হাল, আৰু নেক্সট চা পানী অহা নাই। মেইন কথা দঙত এটি যিহেতু আমাৰ দঙত পানী আহিলে আমি এবাক চাইডে হাল মাৰি আলিৰ পা কাটি দিম, তাৰপিছত আৰু লাহে লাহে আৰম্ভ কৰিম। তো মই এতিয়া বৰ্তমান যাই আছোঁ আমাৰ জিকা খেতিক লেগিন। তাতেই মই গোটেইখিনি কথা আপোনালোকক ক'ম, মই কি লাভ কৰিলোঁ, কি লছ হ'ল, কিনকে খেতি কৰিলোঁ, কিমান সময়ত কৰিছিলোঁ খেতি, গোটেইখিনি আপোনালোকক কৈ আছোঁ। বহুতে ভাবিব পাৰে কি, ভাই তই অকলে জিকা খেতিয়ে কৰিছে নেকি, যিহেতু মই জিকাত বহুত দিন ভিডিঅ' বনাইছোঁ, জিকাৰ তলতে জিকাৰ আগতে ভিডিঅ' বনাইছোঁ। তো বহুতে ক'ব পাৰে ভাই তই কি অকলে জিকা খেতি কৰিছে নেকি। একচুৱেলি মই অকলে জিকা খেতি কৰা নাছিলোঁ, কিন্তু জিকাটো অলপ দেৰি হ'ল হত, সেইকাৰণে থাকি গ'ল। কিন্তু জিকাৰ লগত মই তিয়ঁহ কৰিছিলোঁ, ভেন্দি আছিল, নেচৰা আছিল, জ্বালা আছিল, জ্বালাটো অলপ আছে বৰ্তমান। তাৰপিছত আৰু বৰ্তমান পানীলাও আছে চাঙত, যিহেতু পানীলাও চাংখান এবাক চাইডে আছে, অলপ দেখুৱাম মই বাৰু পানীলাও চাঙত। কিন্তু মই অকলে জিকা খেতি কৰা নাই দিয়ক, বহুতখিনি খেতি কৰিছিলোঁ, কাৰণ বাকীখিনি শেষ হ'ল। আৰু যিহেতু এবাক চাইডে কঠীয়া পাইছোঁ, মোৰ এখন জেগাত ভেন্দিখিনি আছিল, ভেন্দিখিনি উঠাই দি চব কঠীয়া পাত দিলোঁ। যিহেতু পথৰ মাটি খেতিটো কৰিবই লাগিব, যিকোনো খেতি কৰিবই লাগিব। আৰু এনডাল পানীলাওত মোটামুটি 1 মাহমান হ'ল লগা। পানীলাওডালত গুটি আনিছিলোঁ মই 20 টকাৰ গুটি আনিছিলোঁ, আৰু 20 টকাৰ গুটিত বৰ্তমান 7টা আমি ঘৰত নিলোঁ। এই 7টাৰ পৰা আৰু 2টা বৰ্তমান আছে, এই 2টা আৰু নতুন কৰা আহি আছে। তো পানীলাওখিনিত মেইন কথা মই কোনো সাৰ দিয়া নাই ইটাক লেগিন, সাৰ নিদিয়াকৈ তলত অলপমান এনেই গোবৰ দিছিলোঁ, বাকী একো সাৰেই মাৰা নাই, পিয়'ৰ লোকেল আৰু তাৰমানে একদম। যদিও গুটিকেইটা নাৰ্চাৰী আছিল, কিন্তু পিয়'ৰ লোকেল হৈ আছে। আৰু এই জ্বালাখিনি উঠাব লাগিব, জ্বালাখিনি উঠাব পৰা হৈছে, যিহেতু খেতি হাল মাৰিবই লাগিব। জ্বালাখিনি পকা জ্বালাখিনি ঘৰত নি অলৰেডি ৰ'দত শুকুৱা হৈ গৈছে, কাঁচা অলপ চলপ আছে, এইখিনি নিম, আৰু ফুলিও আছে নতুনকৈ। তো এইখিনি নিব লাগিব। আৰু এবাক চাইডে কঠীয়া পাৰা আছে, আৰু এইফালে হ'ল বৰ্তমান মোৰ চলি থকা খেতি হৈছে জিকা। খেতি আৰম্ভ কৰা টাইমটো জানুৱাৰী লাষ্ট মানৰ পৰা আছিল, জানুৱাৰী লাষ্ট ফেব্ৰুৱাৰী ফাৰ্ষ্ট। আৰু কিন্তু মই জিকা গুটি দিছিলোঁ ফাৰ্ষ্ট, একদম জিকাৰ গুটি দিছিলোঁ ফেব্ৰুৱাৰীৰ সৰস্বতী পূজা যেতিয়া আছিল। সৰস্বতী পূজা ফেব্ৰুৱাৰীৰ 2 তাৰিখ আছিল, সৰস্বতী পূজাৰ 2 দিন আগত দিছিলোঁ, অৰ্থাৎ জানুৱাৰীৰ 31 তাৰিখ 30 তাৰিখ সিমান মানত পৰছে। আৰু জিকাৰ গুটি তিয়ঁহৰ গুটি মই প্ৰায় একেলগে দিছিলোঁ। তিয়ঁহখিনি ইয়াতে আছিল, আৰু সেইবাক চাইডে তিয়ঁহ আছিল, বেৰাখনৰ সেইবাক চাইডে তিয়ঁহ আছিল। তিয়ঁহখিনি উঠাই দিয়া গৈছে, কাৰণ তিয়ঁহখিনি মৰি যোৱাৰ পিছত তিয়ঁহখিনি আমি তাতে হাল মাৰিলোঁ, যিহেতু তিয়ঁহখিনি বৰ্তমান নাই। তো মই মোটামুটি ধৰি লওক ফেব্ৰুৱাৰীৰ প্ৰথম উইকত গোটাই গুটি দিছিলোঁ। ফেব্ৰুৱাৰী উইকত গুটি দিছোঁ, ফেব্ৰুৱাৰী মাহটো তাৰমানে একজলে চৰা হওঁতে ফেব্ৰুৱাৰী মাহটো গুচি গ'ল, গুটি গজি একজলে চৰা হ'লে কিন্তু ফেব্ৰুৱাৰী মাহটো গুচি গ'ল। ফেব্ৰুৱাৰী মাহটো যোৱাৰ পিছত মাৰ্চৰ মাহত কি হ'ল, পানীৰ বহুত অভাৱ হৈ গ'ল। আৰু লাহে লাহে মই কি কৰিলোঁ, মটৰ পাইপ কিনি আনিলোঁ। মটৰ পাইপ কিনি আনি ঘৰৰ পৰাই একদম মোটামুটি 500 মিটাৰ হ'ব কিজানি ঘৰৰ পৰাই। তো এইখিনি জেগা মই মটৰৰ ঘৰৰ পৰা ডাইৰেক্ট পাইপ আনি কিনে পানী দিলোঁ। যদিও ইমান খৰাং আছিল, মানে মাটিটো বহুত শুকান আছিল, ৰেগুলাৰ পানী দিব লগা নাছিল। আজি পানী নিদিলে কালি কিবা বেমাৰ উঠে, পৰহিদিনা পানী নিদিলে, সেনেকুৱা বেমাৰ এটা আৰম্ভ হৈছিল আৰু গোটেইখিনিত। পানী চানী দি হ'লেও মই জিকাখিনি উঠালোঁ, আৰু তিয়ঁহখিনিও উঠিছিল। তিয়ঁহখিনি কৰাত মোৰ পদ্ধতি, তিয়ঁহ খেতি কৰা সেই পদ্ধতিটো জানা নাছিলোঁ। ক'তো তিয়ঁহখিনি অলপমান বেয়া আহিছিল, মানে লছ হোৱা নাই দিয়ক, তিয়ঁহতো লছ হোৱা নাই। লছ বৰ্তমান ক'তো হোৱা নাই, ঠিকে আছে। লছ লাভটো মই ক'ম বাৰু। মাৰ্চৰ মাহটো পানী চানী দিয়াৰ পিছত এপ্ৰিলৰ অৰ্থাৎ বহাগৰ মাহৰ পৰাই মোটামুটি বেচিব পৰা হ'ল। ফাৰ্ষ্ট বেচিছোঁ মই ভেন্দি, ফাৰ্ষ্ট ভেন্দি আৰম্ভ কৰিছোঁ বেচাত। তাৰপিছত তিয়ঁহ আৰম্ভ কৰিলোঁ, ভেন্দি তিয়ঁহ ফাৰ্ষ্ট একেলগে। তিয়ঁহ মানে জিকাটো নাছিলে সেইখিনি সময়ত, তিয়ঁহ আৰু ভেন্দি 2টা বস্তু বেচি আছিলোঁ। নেচৰাও বেচি আছিলোঁ,
তাৰপিছত লাহে 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 তিয়াটো নহ'বা হ'ল ভেন্দিটো ঠিকেই আছিল লাষ্টত জিকা আৰম্ভ হ'ল জিকা মোৰ মোটামুটি এখিনি গোটাইখিনিত মিলি ফাৰ্ষ্ট জিকা ওলাইছিলোঁ মই 9 কেজি 9 কেজি জিকা ওলাইছিলোঁ আৰু 9 কেজিত মই প্ৰথম বহুত ভাল দামতে বেচিছোঁ বঢ়িয়া দামত বেচিছোঁ আৰু ভাল লাগছিল মই বোলো সেই দামে পাম কিন্তু এতিয়া দামটো বহুত কম বৰ্তমান 100 টকা পাল্লা চলিছে 100 টকা 90 টকা পাল্লা চলিছে বৰ্তমান তো তেতিয়া দামটো ভাল দামতে বেচিছিলোঁ মই আৰু মই ভাবিছিলোঁ নিশ্চয় ভাল এটা পইচা ইনকাম কৰিম কিন্তু সেইটো নহ'ল যাই কিনে লাহে লাহে দামটো কমিল মই 2 বজাৰ মাত্ৰ অলপ ভাল দামত বেচিছোঁ বাকী নেক্সট বজাৰগিলাখন মই জিকাৰ 150 টকা 100 টকা সেনেকৈ পাল্লা কৰি দিছোঁ আৰু চাব পাৰে এতিয়া এইগিলাখন যদিও উঠি দিছিলোঁ মই এই গাছ দুইডাল একডাল চেহৰ গাছ আছে আৰু এই তেতিয়া তাৰমানে দুইডাল একডাল চেহৰ গাছ আছে আৰু নাই মাজে মাজে নাই পকা দি কিনে ওলছিল আৰু যদি মই খেতি কৰাত সমস্যাবিলাক কওঁ ফাৰ্ষ্ট সমস্যা আছিল মোৰ পানীৰ সমস্যাটো মই হ'লেও কিবাকৈ অলপমান সমাধান কৰিলোঁ পানীৰ সমস্যাৰ পিছত মোৰ কি হৈছিল যে ফাৰ্ষ্ট টেগিনটিত যদিও মই এতিয়া দেখাব নোৱাৰোঁ আপোনালোকক কিন্তু কথাটো ক'বই লাগিব যিহেতু কিন্তু মই দেখাব নোৱাৰোঁ যদি টেগিনটি নাই ফাৰ্ষ্ট টেগিনটি মোৰ এনেকুৱা এটা বেমাৰ হৈ গৈছিল মানে পাতগিলান ৰঙা পৰি গৈছিল যাৰ ফলত মোটামুটি যোনখন কৰোঁ হৈছিল পচি গৈছিল মানে এইগিলাখন বহুত দিন ধৰি এনেকুৱা হৈছিল তাৰপিছত মই মেডিচিন মাৰিলোঁ মেডিচিন মাৰি অকণমান লাষ্টত কিনে এটা বেলেগ ঔষধ আনি কিনে মাৰি দিলোঁ আৰু ভাল হৈ গৈছে মই পূৰা টেগিনটি বঢ়িয়া হৈ গৈছিল সেইখিনি সময়ত কেহৰ সমস্যাটো সেইটো হৈছিল ভেন্দিৰ সমস্যাটো হৈছিল কি ভেন্দিগিলাখন মোৰ কেনেকুৱা হৈছিল মানে এইগিলাখন বেছি কলচা পৰি গৈছিল মানে যোনটো এটা বক্সিয়া পৰি থাকে সেইটো হৈছিল যাৰ ফলত মই বজাৰত বেলেগো যদি 20 টকা বেছি যায় মোৰ 20 টকা কমত দিছিল হ'লেও মোৰ ভেন্দিত লছ নাই ঠিকেই খেতিৰ কথা ক'লোঁ এতিয়া লাষ্টত মই জিকাখিনিৰ কথা ক'ম আচলতে জিকাখিনি কৰাতে মোৰ যিখিনি খৰচ হৈছে মোটামুটি এখিনি জিকা কৰাতে মই টোটেলি মোটামুটি আমি কাৰণ এটা বস্তু ধৰি লওক বৰ্তমান মই এটা বস্তু খৰচ মোৰ নতুনকৈ খৰচ হোৱা নাই সেইটো হ'ল যোনটো আউটাৰ যোনটো বেৰা দি থোৱা আছে বেৰাটো মোৰ আগৰ পৰা আছে ঘৰতে আগৰ পৰা আউটাৰ আছিল আউটাৰ এইখনত খৰচ জনাই মোৰ মেইন খৰচ গৈছে বাঁহতো খৰচ জনাই বাঁহখিনি আমাৰ ঘৰৰে মেইন খৰচ গৈছে এই ৰছীকেইডালত এই যোনডাল ৰছী আছে এই ৰছীকেইডালত মেইন খৰচ গৈছে মোৰ আৰু ৰছীখিনিত বেছি খৰচ জনাই 1200 মান গৈছে টোটেল ৰছী কাৰণ তেওঁতো ৰছী দিয়া আছিল ৰছী কিন্তু যদিও একবাৰ খৰচ গৈছে নেক্সটবাৰ এখিনি ৰছী মই লগাব পাৰিম আৰু তো ফাৰ্ষ্ট কথা হ'ল কি বিজনেছ বুলিয়েই হওক বা কিবা এটা নতুনকৈ আৰম্ভ কৰিলে মানে খৰচটো অলপ বেছি হৈ যায় কিয় খৰচটো বেছি হৈ যায় নতুনকৈ কিনিব লগা হয় বস্তুবিলাক মেইন কথা আৰু মটৰ পাইপো কিনিছিলোঁ নতুনকৈ কিনিব লগা হয় নতুনকৈ কিনি কিনে নেক্সট বছৰে অলপমান মানে প্ৰফিটত অহা লাইন থাকে আৰু মই সেইকাৰণে লছ হোৱা নাই বৰ্তমান আৰু জিকা যিহেতু বৰ্তমান বেছিয়ে আছোঁ মই অলপ চলপ জিকা ওলাই আছে তো জিকা বেছি বৰ্তমান মই জিকাখিনিৰ কথা নকওঁ গোটাইখিনিতে মিলি যে বাঁহ চাহক হিচাপ কৰা নাই মই অকল বাকী বাঁহটো যিহেতু ঘৰৰে বাকীখিনি হিচাপ কৰি মই গোটাইখিনি মিলি মোটামুটি 10,000 এটা খৰচ হৈছে আৰু গোটাইখিনিত ভেন্দি তিয়হ আৰু জিকাত মোৰ মেইন প্ৰব্লেম হৈছিল কি জিকাৰ গুটি মই মোটামুটি ইমান জিকাৰ গুটি আনিছোঁ কিন্তু জিকা যদি এক পেকেটত মই 100 টকাৰ পেকেট আনিছিলোঁ এক পেকেটত 40টা গুটি থাকে 40টাৰ মোটামুটি 25টামান গুটি গাজে আৰু বাকীখিনি 15টাটো এনাই যায় তো সেনেকৈ তাৰমানে কাৰণ সেইখিনি ফেব্ৰুৱাৰী মাহত সেইখিনি অলপমান খৰাং আছিল যিহেতু তো বাৰিষা যদি আপোনালোকে গুটি দিয়ে জিকাৰ আৰু মোৰ জিকাটো আছিল ৰামা F1 আছিল যদি বাৰিষা গুটি দিয়ে বাৰিষা গুটি একদম মিছ নহয় গুটি গছব কাৰণ পানীৰ সমস্যা 10,000 খৰচ হ'ল আৰু মই বৰ্তমান গোটাইখিনি মই লিখি থৈছোঁ কাৰণ মোৰ লাভ লোকচানটো মই হিচাপ কৰিব লাগিবই তো গোটাইখিনি লিখি থৈ মই গোটাইখিনি হিচাপ কৰি মই কেলকুলেশ্যন কৰি বৰ্তমান মই 14,000 এটা ইনকাম কৰিছোঁ আৰু যদিও পইচা মোৰ লগত জমা নাই বহুতে সুধিব পাৰে পইচা মাখান কি কৰিলি পইচা যদিও মোৰ লগত জমা নাই খাই আছোঁ এনেকৈ বজাৰ জিকাই বেচিছোঁ ভেন্দি বেচিছোঁ তিয়াই বেচিছোঁ লগত আহাতে আলু আৰু দালি লৈছে না সেনেকৈ খৰচ যাই আছে পইচাগিলাখান তো মই টোটেল হিচাপ বহীত লিখি থোৱা হিচাপে মই 14,000 মান পালোঁ অৰ্থাৎ 4,000 মই প্ৰফিট কৰিছোঁ বাকী আৰু প্ৰফিট হ'ব বাৰিষাক লেকিন মোটামুটি আৰু মই যিমান জিকা লাগি আছে 1500-2000 টকা ওলাই যাব আৰু এইখিনি প্ৰফিট আৰু বৰ্তমান মোৰ এটা জিকাখিনিত এটা সমস্যা হৈছে এবাক চাইডে ৰঙা পৰি আছে এবাক চাইডে কমপ্লিট সেউজীয়া হৈ গৈছে মানে কি হৈছিল মই এসপ্তাহ আগত এতিয়া চব ঘৰে সাৰ দিছিলোঁ আৰু জংঘল বহুতে হ'ল এতিয়া ঘৰে সাৰ দিছিলোঁ সাৰখিনি কি হ'ল মই যেতিয়া বাজাৰৰ পৰা সাৰ আনাত কম হ'ল যিখিনি সাৰ সেইখিনি সাৰ দিলোঁ য'ত এখিনি সাৰ দিবা ৰৈ গৈছিল মোৰ ৰৈ যোৱাৰ কাৰণে চব ৰঙা পৰি গ'ল বাকীখিনি চব ধুনীয়া সেউজীয়া পৰিছে আৰু যে জিকা লাগিও আছে ধুনীয়া জিকা লাগিছে কিন্তু এখিনি জিকাত মানে জিকা লগা নাই আৰু কৰগিলাখন নাই তো এখিনি মোৰ কিয় হ'ল মানে কিয় দিয়া নহ'ল মই এটা কোদাল দি খায়ে থৈছিলোঁ আপোনালোকে দেখা পাইছে খাই আগতে মই এটা কোদাল দি খাই থৈছিলোঁ কিন্তু মানে কি হ'ল নেক্সট তাৰে এই সাৰ দিয়া 2 দিন পিছতে বৰষুণ দিয়াৰ কাৰণে এটা সাৰ দিব নহ'লে চব মাটিগিলান ঢিলে আহি গ'ল সাৰ দিয়াত অলপমান দিগদাৰ হৈ গ'ল তো ভাবিলোঁ আৰু এখিনি যি হৈছে এখিনি যি লছ হয় হ'ব বাকীখিনি পৰা সেউজীয়া কৰি থৈ দিছোঁ আৰু মই বাৰিষা এখিনি মোটামুটি আৰু মই 1 মাহ ৰাখি কিনে বাৰিষাক লেকিন বেচিব পাৰি থাকিম মোটামুটি 1 মাহ আৰু বেচিব পাৰিম আৰু তাৰপিছত চব ফলকে দিম নেক্সট কি কৰোঁ আপোনালোকক দেখুৱাম আচলতে আমি খেতি প্ৰথম যেতিয়া আৰম্ভ কৰিছোঁ যেতিয়া যিটো প্ৰব্লেম আছিল মাটিৰ যিটো
এটা গুণ আছিলে, সেই গুণটো বাৰিষা নহয়। গতিকে আপোনালোকে যদি বাৰিষা খেতি কৰিব খুজিছে, অৰ্থাৎ এইটো সময়ত যদি খেতি কৰিব খুজিছে, তেতিয়াহ'লে টেনশ্যন নোহোৱাকৈ খেতি কৰিব পাৰিব। বেছি উশাহৰ টেনশ্যন নাই আৰু বেছি তাৰমানে পানী চানী টেনশ্যন নাই। গুটি দিলি গাজি যাব, কিন্তু ভাল জেগাত গুটি দিব। যেনেকৈ মই আমাৰ খালৰ পৰা গুটি দিছিলোঁ, সেনেকৈ গুটি দিব, ভাল জেগাত দিব, যাতে পানী জমা নহয়। সেনেকৈ গুটি দিয়ক, ভাল গুটি আনক, বঢ়িয়াকৈ গছবোৰ টেনশ্যন নাই, পানীৰ সমস্যা বিশেষকৈ নহয়। আৰু এতিয়া মোৰ উশাহৰ খৰচ বহুত গৈছে। টোটেলি উশাহ মোৰ মোটামুটি 2200 মানৰ উশাহ গৈছে টোটেলি। ঔষধখিনি মই দেখাব লৈ, যিহেতু মই পথত আছোঁ, ঘৰত থোৱা আছে ঔষধৰ পেকেটখিনি থোৱা আছে, যিহেতু বছৰ মোক লাগব আৰু। তো বাৰিষা খেতি কৰিলে সেই প্ৰব্লেমটো নাই। তো আপোনালোকে যদি বাৰিষা খেতি কৰিব খুজিছে বা কি খেতি কৰিব বা কি গুটি দিব, যদি আকৌ গম পোৱা নাই, যদি মানে মনত অহাই নাই আকৌ, তেতিয়াহ'লে মোক কমেণ্ট কৰি সোধক, মই আপোনালোকক নিশ্চয় ৰিপ্লাইটো দিম, কি খেতি কৰিলে ভাল হ'ব বা কিনকৈ কৰিলে ভাল হ'ব। আচলতে প্ৰফিট মোৰ কিমান হ'ল সেইটো পিছৰ কথা। প্ৰফিট যদিও মোৰ 4000 বৰ্তমান চলি আছে, 4000 প্ৰফিটত চলি আছে, কিন্তু পইচাটো যিহেতু জমাটো নাই, আগতে ক'লোঁ। কিন্তু মোৰ প্ৰফিট এটা বস্তু হৈছে, ঘৰত ইয়াৰ পৰা যোনখিনি বুঢ়া জিকা ওলাই, বুঢ়া চিয়া ওলাই, গোটেইখিনি নি কিনে গৰুক খুৱাই আছোঁ, নিজেও খাইছোঁ, যিখিনি খাব পাৰোঁ নিজেও খাইছোঁ, লগত গাহৰিক দিছোঁ। আৰু বৰ্তমান এতিয়া বুঢ়া জিকা ছিঙাৰ পিছত মানে বুঢ়া জিকা বহুত ওলাই যায়। কেনেহেন জিকা চাব মই দেখুৱাই আছোঁ বৰ্তমান। ধৰি লওক এইটো জিকাটো বাজাৰত মানে অলপমান ইয়াৰ হেৰিটো চেলটো কম, কাৰণ ইয়াতে দেখছিনা দাগ হৈ গৈছে। এইটো জিকা আমি ঘৰক নিম, হয় গৰুক কাটি দিম, নহয় গাহৰিক কাটি দিম। এই এটা প্ৰফিট, কাৰণ গৰু গাহৰিয়ে চাৰ পাই আছে, খাই আছে যদিও আৰামত গৰু গাহৰি চাৰ পাই আছে, আৰু বুঢ়াখিনি নিমে, সেইটো এটা প্ৰফিট। মোৰ সিনকে মোটামুটি যদি কিনিব যাব লাগে বুঢ়া বস্তু, সিনকে বাজাৰত নাই বোলো 1500-2000 টকা সিনকে খৰচ হৈ গ'ল হয়। যিমান গাহৰি আৰু গৰু খাইছোঁ, লগত নিজেও খাই আছোঁ। তো খেতি কৰিলে এটা লাভ আছে, নিজৰ ঘৰত আমি জীৱ জন্তু পুহিব পাৰোঁ, মানে গাহৰি গৰু ছাগলো পুহিব পাৰোঁ, আৰু লগত নিজে খাব পাৰোঁ, লগত বেছি কিনে 2-1 টকা ইনকাম কৰি কিনে ঘৰত চলাব পাৰোঁ। এইটোৱে নহয় যে অকল মই জিকাতে প্ৰফিট কৰিছোঁ, আচলতে প্ৰফিট গোটেইখিনিতে প্ৰফিট হৈছে। বিশেষকৈ মই যদি কওঁ, ভেন্দিত অলপমান লাভৰ সংখ্যাটো বেছি, কাৰণ ভেন্দিত খৰচটো কম আছিল। ভেন্দিত অকল মেডিচিনত খৰচ কৰিছোঁ মই বেছিকৈ, বাকী এইগিলাখান চাইন দিব লগা একো নাই। ভেন্দিত তলতে লাগে, অলপ মেডিচিনত খৰচ হৈছে, তাৰবাবে বেলেগ খৰচ নাই। এতিয়াতো মোৰ লাভো হোৱা নাই, লছো হোৱা নাই, একদম মিডিলত আছে। কিন্তু লাভ যিখিনি হৈছে, তাৰে মোটামুটি 4000 ক'ব গ'লে 2500 মান ভেন্দিত লাভ হৈছে। বৰ্তমান 1500টো জিকাত লাভ হৈছে, সেইখিনিয়ে লাভ আৰু বৰ্তমান। যিসকলে ইউটিউবত চাই আছে, তেওঁলোকক এটা অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগত শ্বেয়াৰ কৰি দিয়ক। আৰু যিসকলে ফেচবুকত চাই আছে, মোক ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু কমেণ্ট কৰক আপোনালোকে, খেতিৰ বিষয়ে যদি কিবা সমস্যা আছে, যদি খেতিত কিবা প্ৰব্লেম আছে আপোনালোকৰ, তেনেহ'লে কমেণ্ট কৰি সুধিব পাৰে, মই ৰিপ্লাই দিম। ধন্যবাদ।